অংগনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে জনাবলৈ ওলাইছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। ৱেলকাম টু মাই ফাৰ্ষ্ট ইনফৰমেশ্যন ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ ভাল। যিসকল বন্ধু বান্ধৱীয়ে এই চেনেলত প্ৰথম ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰে পৰা আৰম্ভ হ'ল অৰুণোদয় 3.0। অসমৰ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা অৰ্থাৎ বছৰি 2 লাখ টকাৰ তলত উপাৰ্জন থকা পৰিয়ালৰ মহিলাসকলৰ বাবে আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰম্ভ কৰা অৰুণোদয় 3.0 নামেৰে অভিলাষী আঁচনি আৰম্ভ কৰিলে। আমি ক'ব লগা কথাটো হ'ল অংগনবাড়ী আঁচনিত কৰ্মৰত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বৰ্তমান সময়ত লাভ কৰি থকা মাননি 6,500 আৰু 3,250 টকা। বছৰি 1 লাখতকৈও কম উপাৰ্জন কৰা অংগনবাড়ী আঁচনিত কৰ্মৰত মহিলাসকল অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ যোগ্যনে? যদি নহয়, তেনে ক্ষেত্ৰত অংগনবাড়ী কৰ্মী সহায়িকাসকলে বৰ্তমান সময়ত পাই থকা মাননি পৰিয়ালৰ পোহপাল দিয়াৰ ক্ষেত্ৰত যথেষ্টনে? আমাৰ ৰাজ্যৰ প্ৰভাৱশালী মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যৰ মহিলা সবলীকৰণৰ বাবে বিভিন্ন ধৰণৰ আঁচনি হাতত লোৱাৰ লগতে আজি আৰম্ভ কৰিলে এক অভিলাষী আঁচনি অৰুণোদয় 3.0। জানিব পৰা মতে এই 3.0 অৰুণোদয় আঁচনিত আবেদন কৰাৰ প্ৰক্ৰিয়া আৰু কোনসকল মহিলাই আবেদন কৰিব পাৰিব আৰু কোনসকল মহিলাই বাদ পৰিব, এই আঁচনিৰ পৰা জানি লওঁ আহক। ৰেচন কাৰ্ডত থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ সুবিধা। লগতে 45 বছৰৰ ঊৰ্ধ্বত বিধৱা মহিলা, অবিবাহিত আৰু বিবাহ বিচ্ছেদিত মহিলা, অকলশৰীয়াকৈ থকা মহিলাও লাভ কৰিব এই অৰুণোদয় 3.0 আঁচনিৰ টকা। আৰু এই অৰুণোদয় 3.0 আঁচনিৰ পৰা বঞ্চিত হ'ব বা বাদ পৰিব এইসকল মহিলা, যিসকল মহিলাই পঞ্চায়তী বিষয়বাব অৰ্থাৎ ৰাজনৈতিক প্ৰতিনিধি, অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী, ঘৰত 4চকীয়া বাহন থকা, সম্পত্তি থকা, ঠিকাদাৰৰ ঘৰৰ মহিলা, এইসকল মহিলাই বাদ পৰিব অৰুণোদয় 3.0 আঁচনিৰ পৰা। আৰু এনেকৈয়ে ৰাজ্য চৰকাৰে খৰচ কৰিব 37,40,000 হিতাধিকাৰীৰ বাবে প্ৰতিমাহে 467 কোটি টকা। ৰাজ্যৰ মহিলাসকলৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰম্ভ কৰা অৰুণোদয় 3.0 আঁচনি ভালদৰে ৰূপায়ণ হওক আৰু এই আঁচনিৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা মহিলাসকল কিঞ্চিত পৰিমাণে হ'লেও অৰ্থনৈতিক ক্ষেত্ৰত সকাহ পাব। ক'ব ওলাইছোঁ অংগনবাড়ী আঁচনিত কৰ্মৰত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিষয়ে। যিসকল মহিলাই অংগনবাড়ী আঁচনিত নিযুক্তি পোৱাৰ পিছত নিজৰ সৰ্বস্ব ত্যাগ কৰি অতি নিম্ন মাননিৰ বিনিময়ত চৰকাৰৰ বিভিন্ন বিভাগৰ দায়িত্ব অতি নিষ্ঠাৰে পালন কৰি আহিছে, এইসকল অংগনবাড়ী বাইদেউসকলৰ বাবে চৰকাৰৰ সহানুভূতি নাই বুলিয়েই ক'ব পাৰি। নিজৰ কৰ্মৰ বিনিময়ত উপযুক্ত মাননি পোৱাৰ দাবীত কেন্দ্ৰ এৰি ৰাজপথলৈ আহি প্ৰতিবাদ সাব্যস্ত কৰিও চৰকাৰৰ পৰা আজিলৈকে সান্তনাৰ বাহিৰে একোৱেই পাবলৈ সক্ষম নহ'ল। আশা কৰোঁ চৰকাৰে অসমৰ সৰ্বাংগীন উন্নয়ন তথা বিকাশৰ ক্ষেত্ৰত যি ধৰণে পদক্ষেপ লৈ আগবাঢ়ি গৈ আছে, তাক লৈ আমি ইয়াত বিশেষ ক'ব বিচৰা নাই। কিন্তু অংগনবাড়ী আঁচনিত কৰ্মৰত মহিলাৰ ক্ষেত্ৰত এটা ভাল পদক্ষেপ গ্ৰহণ কৰি অংগনবাড়ী বাইদেউসকলক সমাজৰ সকলোৰে সৈতে একেলগে চলিব পৰাকৈ অৰ্থনৈতিকভাৱে সহযোগ কৰিব।